হেল্ল' এভৰিৱান, মোৰ ফালৰ পৰা সকলোকে হেপী দেৱালী। আজি ধনতেৰাছ আছিলে। মই ধনতেৰাছৰ কাৰণে আমি বজাৰ কৰিব যাব ওলাইছোঁ মা বেটা। ৰিস্কাতে উঠি লৈছোঁ। আজি মা বেটাই ভাবিলোঁ ধনতেৰাছৰ শ্বপিং কৰি আহোঁ আৰু আহি আমি গণেশগুৰি বজাৰত পাই গ'লোঁ। গণেশগুৰি বজাৰৰ বস্তুবোৰ যে ইমান বেছি ওলাইছে নহয়, দেখিয়ে চব লওঁ লাগি গৈছে। তথাপিতো ভাবিলোঁ মেইন বস্তু যিটো ল'ম বুলি ওলাই আহিছোঁ ঘৰৰ পৰা, সেইটো জেগাত আগতে যাই লওঁ আৰু কি লওঁ আপোনালোকেও গম পাব। লগতে দেখিছেনে লাইটবোৰ যে ইমান ধুনীয়াকৈ ওলাইছে। দামো বাৰু বহুত বেছি হয়। মই প্ৰাইচ সুধিছিলোঁ, এডালতে কিবা 500-600 এনেকুৱা কৈছে। মই লাইট লোৱা নাই, কিন্তু বহুত বেছি ভাল লাগিছে। লগতে এইবোৰ চাকিবোৰো ওলাইছে, কিন্তু এইবোৰ এতিয়া নলওঁ আৰু মই চাকি তাকি। লগতে দেখিছেনে ৰংগলীবিলাকো ওলাইছে, মানে তো লোৱা হোৱা নাই। মই যিটো কামৰ কাৰণে আহিছিলোঁ তাতে আগতে যাই লওঁ। দাদাক ৰখি আছিলোঁ, দাদাও আহি পালে। এতিয়া আমি গৈ আছোঁ। ঠাইখিনি হয়তো গুৱাহাটীৰ বহুখিনি মানুহে চিনি পাইছে, আৰু যিসকলে পোৱা নাই মেইন ঠাইখিনিত গৈ পালে নিশ্চয় ধৰিব পাৰিব। আমি আহি পাইছোঁ আৰু মোটামুটি যিটো জেগাত আহিছোঁ নিশ্চয় বহুতে ধৰিব পাৰিছে। দেখিছেনে, অকণমান ভিডিঅ' কৰি দিছোঁ। দাদাই গাড়ী পাৰ্ক কৰিব গৈছে, এইটো কাৰণে। দেখিছেনে, আমি আহিছোঁ আজি মানিকচনত আহিছোঁ। কি ধুনীয়াকৈ ধনতেৰাছৰ কাৰণে মানে পূৰা ডেক'ৰেশ্যন কৰিছে। ভিতৰতো আহিলোঁ, ইমান যে মানুহ নহয় আৰু ক'বই নালাগে। দেখিছেনে, ৰাতি মোটামুটি 7টা বাজিব ওলাইছে, 6:30-7টামান বাজিলে নেকি। ইমানখিনি টাইমতো মানে ইমানবোৰ মানুহ আছে আৰু ভাবিলোঁ কি চাওঁ। প্ৰথমতে কইনছ চাম বুলি ভাবিলোঁ, কিন্তু পিছত দাদাক ক'লোঁ আৰু মই যে খাৰু এবাৰ চাই লওঁ নেকি। খাৰু ল'বৰ কাৰণে ইচ্ছা আছিলে, কিন্তু ইমান বেছি লাইন ধৰিব লগা হৈছে। কোনফালে আছে কি আছে বুলি মানে সুধিব গ'লোঁ আৰু সঁচাকৈ ধনতেৰাছত ইমান বেছি মানুহ হয় নহয়। আপোনালোকে বাৰু কিবা শ্বপিং কৰিলেনে ধনতেৰাছৰ? জনাবচোন আপোনালোকে কোনে কি ল'লে, যদি পাৰে জনাব। আৰু মই সৰু চাই বস্তু এটা ল'ম বুলি কৈছোঁ আৰু আহিছিলোঁ। কিবা এটা সৰু চাই লৈ লওঁ। একেবাৰে ভিডিঅ' বহুত বেছি কৰিব পৰা নাই, একেবাৰে অকণমান মই কৰি ৰাখিছোঁ। দেখিছে বহুত বেছি মানুহ হয় বাবে খাৰু চোৱা মানুহবোৰো দেখিছেনে লাইন পাতিব লগা হৈছে। ইমান বেছি মানুহ ৰখি ইমান মানে নাচালোৱে আৰু ইমান দেৰি ৰখিব লগা হৈছে। টাইমো হাতত বহুত বেছি নাছিলে, সেইটো কাৰণে অকণমান মই ভিডিঅ' কৰি লৈছোঁ আৰু কি লওঁ আপোনালোকক মই ঘৰত যাই দেখুৱাম। লৈ মেলি আহিলোঁ। দাদাৰ দোকানত আহি সোমাই বাকী যিখিনি ঝাৰু তাৰু ল'ব লগা আছিলে সেইখিনিও মই কিবাকিবি অকণমান দাদাৰ দোকানৰ পৰাই লৈ লৈছোঁ। ঘৰ আহি পালোঁৱে আৰু ৰাস্তাত ভিডিঅ' কৰা নহ'লে। ঝাৰু লৈ আহিছোঁ আৰু দেখুৱাওঁ মই কি আনিছোঁ। একেবাৰে সৰু বস্তু এটা লৈ আহিছোঁ আৰু ধনতেৰাছ বুলি আশীৰ্বাদ কৰিব আৰু আপোনালোকে যাতে আগলৈকে এনেকৈ ল'ব পাৰোঁ। মই কেনেকুৱা লাগিছে জনাবচোন। মই ইয়াৰিং এটা এযোৰ লৈছোঁ, মানে একেবাৰে চিম্পল হয়। চিম্পল মানে কি, এইটো ডিজাইনে মোৰ পচন্দ লাগিলে। চিম্পল একেবাৰে অকণমানি হয় আৰু কেতিয়াবা পিন্ধিবৰ কাৰণে এনেকৈ মানে লৈ ৰাখিছোঁ। কেনেকুৱা লাগিলে জনাব। আৰু এটা বস্তু লৈছোঁ লগতে, সেইটোও বাৰু দেখুৱাম এইটোৰ লগতে। সেইটো দেখিছেনে, একেবাৰে অকণমানি হয় আৰু বহুত বেছি কিউট লাগিছে। এইটো দেখাৰ পিছত আৰু বাকীবোৰ মানে চকুতে নালাগে, এনেকুৱা হৈ গৈছে। তাৰপিছত লৈ আহিছোঁ মই থাপনাৰ কাৰণে এটা পিতলৰ চাকি। এইটো চাকিটো বহুত মৰম লাগিছে। একেবাৰে সৰু চাই চাকি এটা লৈ আহিছোঁ। আগৰকেইটা ডাঙৰ আছিলে আগৰটো, সেইটো কাৰণে এটা সৰু চাই লৈ লৈছোঁ। গোটেইখিনি বস্তু কেনেকুৱা লাগিছে জনাব, আৰু ভিডিঅ'টো ভাল লাগিলে